এতিয়া আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁক সকলোৱে চিনি পায়, আপোনালোকে সকলোৱে চিনাকি, খুব ভাল পায়, মৰম কৰে, এজন চিনাকি আৰ্টিষ্ট অসমৰ। ক'ত আছে নে ইয়াত নে ওলাই গ'ল ক'ৰবাত? হা, এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ। এতিয়া আমি মাতিম অনুষ্ঠানৰ বাবে তেওঁক সকলোৱে চিনি পায়, আপোনালোকে সকলোৱে চিনাকি, খুব ভাল পায়, মৰম কৰে, এজন চিনাকি আৰ্টিষ্ট অসমৰ। ক'ত আছে নে ইয়াত নে ওলাই গ'ল ক'ৰবাত? হা, এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ। দিয়াটো বৰ কঠিন কাম এটা, আৰু 19 ছেপ্টেম্বৰৰ পাছত এই প্ৰশ্নটোৰ যেতিয়াই মুখামুখি হৈছোঁ, সদায় উত্তৰ দিবলৈ লোৱাৰ সময়ত কথাবোৰ খেলি মেলি হৈ গৈছে। মই আপুনি যিটো কবিতাৰ কথা উল্লেখ কৰিছে সেইটো মই উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়ি থাকোঁতে লিখিছিলোঁ, আৰু সৌভাগ্যবশতঃ আপোনালোক আটাই চিনি পায় আইচেংফা বৰুৱা, অসমৰ এগৰাকী খুব ভাল ইউটিউবাৰ আৰু লগতে খুব ভাল এংকৰ। আইচেংফা বাই এবাৰ জুবিন দাক এই কবিতাটো মঞ্চ এখনত শুনাইছিল। তেতিয়া জুবিন দাই প্ৰথমবাৰ মোৰ নামটো শুনিছিল, আৰু তাৰপাছত তেওঁৰ ভাষাৰে কৈছিল, আৰু তেওঁ যেনেকৈ কথা কয়, বৰ চোকা ল'ৰা তেনেকৈ কৈছিল মঞ্চত। তাৰপাছত মই যেতিয়া পাছত লগো পালোঁ, মই তেওঁক মনত পেলাই দিছিলোঁ। কিন্তু মই ক'ব খোজা কথাটো হ'ল, এই কবিতাত এই গোটেই কথাটোত আমি আমাৰ বয়সৰ মানুহখিনিৰ বাবে, আমি যিখিনি মানুহ 90ৰ দশক 2000 চনত জন্ম হৈছোঁ, তাৰ পাছৰ সময়ত জন্ম হৈছোঁ, আমি আমাৰ জীৱনৰ প্ৰত্যেকটো অনুভৱ, সেয়া লাগিলে সুখ দুখ বিষাদ ভালপোৱা আটাইবোৰত আমাৰ বাটটো কিন্তু জুবিন গাৰ্গ। মানে মই এতিয়া মোৰ ভাবি এইবাবে বেয়া লাগে, মন যায় গানটো আমি আগতে খুব শুনিছিলোঁ, কিন্তু এই 19 ছেপ্টেম্বৰৰ পাছত যেতিয়া মন যায় শুনিছোঁ, সদায় সৰু সজাইৰ সেই ফটোখন, সেই ছবিখন মোৰ মনলৈ আহি যায়, য'ত আমি বোকা গছকি একেবাৰে তেওঁক শেষবাৰৰ বাবে চাবলৈ গৈছোঁ। গতিকে তেওঁৰ সেই প্ৰত্যেকটো গানক লৈ সেই ধৰণৰ অনুভৱ আছে। কিন্তু মোৰ বাবে জুবিন গাৰ্গ কিতকৈ মই ভাবোঁ এইটো আমাৰ বাবে বৰ গুৰুত্বপূৰ্ণ কথা, যে আমাৰ জাতিটোৰ বাবে তেওঁ কৰি যোৱা আটাইতকৈ ডাঙৰ কামখিনি কি কি। 1990 চনৰ অসমখনত কোনোবাই যদি অসমত সপোন দেখিবলৈ সাহস কৰিছিল, আশা দেখিছিল, একমাত্ৰ জুবিন গাৰ্গৰ বাবে দেখিছিল। সেই সময়ত নিবনুৱা যুৱকজনে চাকৰিৰ বাবে হাবাথুৰি খাই যেতিয়া ঘৰলৈ ঘূৰি যায়, ঘূৰি গৈ তেওঁৰ মাজত কিন্তু তেওঁৰ কাষত এটা মাতেই আছিল, সেইটো জুবিন গাৰ্গ। যেতিয়া 90ৰ দশকৰ ৰাতিবোৰ মানুহ ৰাস্তালৈ ওলোৱা নাছিল, সেই ভয়াৰ্ত ৰাতিবোৰত অসমীয়াৰ কাষত এটা মাতেই আছিল, জুবিন গাৰ্গ। আপুনি যদি কল্পনা কৰে, লাহে লাহে গোলকীকৰণ হৈছে, ব্যক্তিগতকৰণ হৈছে, চাকৰি নাই, মানুহবোৰ অৰ্থনৈতিকভাৱে কুঙা হৈ গৈছে, তাৰ পাছত অসমীয়া মানুহে যদি কাৰোবাৰ মুখলৈ চাই আছিল, সেই মানুহজন জুবিন গাৰ্গ। অসমীয়া গান, অসমীয়া ভাষাৰ চৰ্চা কমি আহিছে, অসমৰ বিহুবোৰত অসমীয়া গান নাই, অসমৰ উঠি অহা প্ৰজন্মকেইটাই যদি অসমীয়া গান মনত ৰাখিছে, সেই মানুহজন জুবিন গাৰ্গ। বিয়ানামটো বাদ দিলে প্ৰায় আটাইবোৰ লোকসংগীত আমাৰ প্ৰজন্মইতো জুবিন গাৰ্গৰ মুখত শুনিছো। লোকসংগীতখিনি আছে যদি তাৰ এটা কাৰণ জুবিন গাৰ্গ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, আমাক যে এটা তেওঁ আত্মবিশ্বাস দি থৈ গ'ল। মানে ভাবকচোন, যোৰহাটৰ পৰা অহা অখ্যাত ল'ৰা এজন ৰাতিৰ ভিতৰত জুবিন গাৰ্গটো হোৱা নাই, অধ্যাৱসায় আছে, কষ্ট আছে, পৰিশ্ৰম আছে। তেওঁ কিন্তু এটা কথা প্ৰমাণ কৰি থৈ গ'ল, যে যদি আত্মবিশ্বাস থাকে, মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখে, নিজৰ মাতৃভাষাত গান গায়, অসমীয়াত গান গায়, মানুহে এজন মাইকেল জেকচনৰ পিছত থাকিব পাৰে। মাইকেল জেকচনে কিন্তু ইংৰাজী ভাষাত গান গাইছিল। অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ দমটো তেওঁ দেখুৱাই থৈ গ'ল। বিশ্বক আজি তেওঁ এইটো কথা কৈ থৈ গ'ল, যে অসমীয়া বুলি ভাষা এটা আছে, অসম বুলি ঠাই এখন আছে, অসমীয়া বুলি জাতি এটা আছে, আৰু আমাৰ ইমান শক্তি আছে যে আমি নিজৰ ভাষাত গান গাম, কিন্তু আমাক তোমালোক আটাইয়ে চিনি পাব লাগিব। মই ভাবো আমাৰ বাবে জুবিন গাৰ্গ সেই ধৰণৰ অনুভূতি এটা। মই কেৱল এটা কথাই ক'ব খোজো, যে জুবিন গাৰ্গ নাই বুলি ভবা চিন্তাটোৰ মই বিৰোধী। তেওঁ নিজে কৈ গৈছে, এতিয়াও সাৰে আছো মই ধূসৰ প্ৰভাতৰ ক্ষণগণি, আমি বাট চাই আছো, তেওঁ নতুন ৰূপত আহিব, আকৌ আহিব। হিৰুদাই কৈ যোৱাৰ দৰে গানৰ জুবিনে সদায় আমাৰ বাবে গান গাই থাকিব। মই নিজেই যিহেতু নতুন প্ৰজন্মৰ প্ৰতিনিধি, গতিকে মই পৰামৰ্শ দিবতো নোৱাৰো, মই মনৰ অনুভৱখিনি ক'ব পাৰিম। জুবিন গাৰ্গ আঁতৰি যোৱাৰ লগে লগে তেখেতৰ সৃষ্টিৰাজি আমাৰ বাবে বৰ গুৰুত্বপূৰ্ণ কথা, সমান্তৰালভাৱে তেখেতৰ আদৰ্শটো খুব গুৰুত্বপূৰ্ণ কথা। মানে আপুনি কল্পনা কৰক, যে ভাৰতীয় ক্ৰিকেট দলটোৰ যদি হঠাৎ কেপ্টেইনজন নোহোৱা হৈ যায়, দলটোৰ কি অৱস্থা হ'ব? আৰ্জেণ্টিনাৰ ফুটবল দলটোৰ যদি হঠাৎ কেপ্টেইনজন নাইকিয়া হৈ যায়, কি হ'ব? আমি তেনেকুৱা দিশহাৰা হৈ পৰিছো। কাৰণ জুবিন গাৰ্গৰ মাজত আমি এজন গায়ক, অভিনেতা, চিনেমা পৰিচালক বিচাৰি পোৱাৰ আগত আমি এজন ভাল মানুহ বিচাৰি পাইছিলো নহয়, যাক কোনেও সহায় নকৰে, সেই অসহায় যুৱকজনক, দৰিদ্ৰতাই কুঙা কৰা যুৱকজনৰ কাষত জুবিন গাৰ্গ আছিল। যাৰ চিকিৎসাৰ বিল দিবলৈ পইচা নাই, তেওঁৰ কাষত জুবিন গাৰ্গ আছিল। কোনোবা এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক যেতিয়া থিয় কৰোৱাৰ সময় আহিছিল, তেতিয়া জুবিন গাৰ্গ আছিল।
অসমখন বানপানীত ডুবি থাকোঁতে জুবিন গাৰ্গ আছিল। আকৌ আলফাই যেতিয়া সন্ত্ৰাসবাদ কৰি আছে তেতিয়া সোণেৰে সজোৱা পজা গাবলৈ জুবিন গাৰ্গ আছিল। শান্তি দিয়া মুক্তি দিয়া বুলি ক'বলৈ জুবিন গাৰ্গ আছিল। 2007 চনত আকৌ বোমা বিস্ফোৰণ হৈছে, তেতিয়া আই মোৰ ঐ বুলি লিখিবলৈ জুবিন গাৰ্গ আছিল। আকৌ তাৰ পাছলৈ আহক, গছকেইডাল কাটিব বিচাৰিছে দীঘলী পুখুৰীৰ পাৰত, তেতিয়া জুবিন গাৰ্গ আছে। কা বিৰোধী গণ আন্দোলন হৈছে, দিল্লীয়ে আমাৰ কথা শুনা নাই, তেতিয়া জুবিন গাৰ্গ আছে। নতুন অসমীয়া ল'ৰা ছোৱালীয়ে খেতি কৰিবলৈ এৰিছে, তেতিয়া ডিগনিটি অফ লেবাৰৰ কথা যিদৰে অটো ৰিক্সা চলাওঁ আমি দুয়ো ভাইত জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাই ক'লে, নবৌ গানটো যদি আপুনি শুনে তাতো কিন্তু গাঁৱত কৰি আছে মাটিৰ কথা কৈছে মানস ৰবীন আৰু জুবিন গাৰ্গে, তেতিয়া জুবিন গাৰ্গ আছে। মই ক'ব খোজা কথাটো হ'ল তেখেতৰ সৃষ্টিৰাজি ৰখাৰ বাবে আমি সাংঘাতিক ধৰণৰ সাংগীতিক প্ৰয়াস এটা কৰিবই লাগিব। কিন্তু তেওঁৰ যিটো আদৰ্শ, মানুহক ভাল পোৱা আদৰ্শ, তেওঁ যিখন অসম নিৰ্মাণ কৰি থৈ গুচি গ'ল 19 ছেপ্টেম্বৰৰ পাছত, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো অসমীয়া হোৱাৰ অসমখন। কোনেওতো কাকো সোধা নাই এতিয়া যে আপোনাৰ ধৰ্ম জাত পাত কুল বংশ কি। সোণাপুৰত সেই পৰিৱেশ নাই, সোণাপুৰ সেই অসমখনৰ ৰাজধানী। মই সেইকাৰণে ক'ব খোজো যে সোণেৰে সজোৱা পজাটো যদি ভালকৈ শুনে আপুনি, তাত তেওঁ এটা শব্দ বাক্য লিখি গৈছে, বিষ্ণু জ্যোতিৰ জোনাকীৰ দেশ। তেওঁৰ সেইখন সপোনৰ অসম, জোনাকীৰ দেশখন। সেই জোনাকীৰ দেশৰ ৰাজধানী সোণাপুৰ, য'ত ধৰ্ম জাতিৰ কথাই নাই। সেই অসমখন আমি জীয়াই ৰাখিব লাগিব। উঠি অহা প্ৰজন্মটোৱে কিতাপ পঢ়িবলৈ বাৰে বাৰে কৈ গৈছে, কিতাপ পঢ়িব লাগিব, মানুহক যেনেকে পাৰো সকলোৱে সহায় কৰিব লাগিব। জুবিন গাৰ্গটো এভাৰেষ্ট, আমি এভাৰেষ্ট হ'ব নোৱাৰো, কিন্তু এভাৰেষ্টক চাই ওখ হোৱাৰ সপোন দেখিব পাৰো। সমান্তৰালভাৱে গছ গছনি প্ৰকৃতিৰ সৈতে আমি থাকিব লাগিব। আৰু তেখেতৰ গানবোৰক মই এই কথাবোৰতো মই মুকলিকে ক'ব পাৰো, মোৰ কোনো ধৰণৰ মই লাজ নকৰো কথাবোৰ কওঁতে, যে জীয়াই থাকোতে মানুহজনৰ গীতি সাহিত্যৰ মূল্যায়ন নাই হোৱা। এই মানুহজনে যদি আপুনি তেওঁ নিজে লিখা বা নিজে গোৱা গানবোৰ শুনে, কাৰবালা যুদ্ধক লৈ পৃথিৱীত কেইটা গান আছে? জুবিন গাৰ্গ দিগন্ত ভাৰতীৰ গান এটা আছে, আকৌ ইয়া মনত, কাৰবালা যুদ্ধক লৈ, যিখন যুদ্ধৰ পাছত ইছলাম সম্প্ৰদায় দুভাগত বিভক্ত হৈছিল। বানপানীক লৈ গান আছে, আহোমসকলৰ বিবাহ পদ্ধতিক লৈ পৃথিৱীত গান আছে নাই মই নাজানো, চকলং বুলি জুবিন গাৰ্গৰ গান আছে। লাচিত বৰফুকনক লৈ, নৰিয়াত পৰি থকা লাচিত বৰফুকনে পিছদিনা যুদ্ধলৈ কেনেকে যাব, এই গোটেই ঘটনাটোক লৈ তেওঁলোকৰ গান এটা আছে, তীৰ কপে উঠিছে ঐ লাচিতৰ জ্বৰ, মানস ৰবীন আৰু দিগন্ত ভাৰতীৰ। সমান্তৰালভাৱে আকৌ যদি আপুনি লক্ষ্য কৰে, মই যে ক'লো জনগোষ্ঠীয় কথাবোৰ, সেইবোৰ তেওঁ গীতৰ মাজলৈ লৈ আনিছে। সমান্তৰালভাৱে অসমৰ প্ৰেক্ষাপটবোৰ আছে, সামাজিক প্ৰেক্ষাপটটো আছে। মই ভাবো 1990 চনৰ অসমখনক জুমি চোৱাৰ বাবে জুবিন গাৰ্গৰ গানৰ বাহিৰে ভাল মাধ্যম নাই। সেই সময়ত অসমীয়া ল'ৰাৰ মনত থকা অসহায়বোধ, নিবনুৱা সমস্যা, সমান্তৰালভাৱে উত্তাল অসমখনৰ তৰংগ বুজাৰ বাবে জুবিন গাৰ্গে কিন্তু মাধ্যম। সেই ধৰণৰ গৱেষণাও এতিয়া হোৱাৰ সময় আহিছে। সমান্তৰালভাৱে এই যে এজন মানুহ গায়ক অভিনেতাৰ পৰা ঊৰ্ধত গৈ এটা জাতিৰ পৰিচয় হৈ গ'ল, এজন শিল্পী, মানে বলিউডৰ শিল্পীবোৰক যদি আমি চাওঁ দেখিবলৈ পোৱা যায় জুবিন গাৰ্গতকে গাড়ী বেছি, তেওঁলোকৰ বিল্ডিঙৰ মহলা বেছি। কিন্তু জুবিন গাৰ্গ ধৰণৰ এটা চেপ্টাৰ আছিল, ইমান বেছি সমৃদ্ধি কেনেকে পালে? এই